আজিও অব্যাহত আছে ৰাইজৰ ভিন্ন উন্নয়ন খণ্ডৰ লগতে মহামায়া উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু ধৰ্মঘট। মহামায়া উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগণত 1 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰে কৰ্মচাৰীসকলে। চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত অবিৰামভাৱে চলি থাকিব বুলি জানিবলৈ দিয়ে এই কৰ্মবিৰতি। 8-9 বিত্তীয় বছৰৰ পৰা আমি যি ধৰণে কম মাননিত কামবিলাক কৰি আছোঁ, একেৰাহে আমাৰ 14 বছৰ ৰানিং চলি আছে। আজিলৈকে আমাৰ একেবাৰে নিম্ন মাননিত, যি মাননিৰ জৰিয়তে আমাৰ পৰিয়াল পোহপাল দিয়াত অসুবিধা হৈ গৈছে, আমি চলিব নোৱাৰা হৈছোঁ। আমি যি ধৰণে ফিল্ড লেভেলত আমি ক্ষেত্ৰ পৰ্যায়ত যেনেধৰণে কাম কৰি আছোঁ, আমাৰ কামৰ যেনেধৰণৰ দিনে ৰাতি 24 ঘণ্টাই কাম কৰি আছোঁ, কিন্তু বিনিময়ত আমি নিম্ন মাননি পাই আছোঁ। আৰু অন্যান্য কৰ্মচাৰীসকলে যি ধৰণৰ সুবিধা পাই আছে, সেই সুবিধাখিনি আমাক দিয়া নাই আজিলৈকে চৰকাৰে। আৰু যোৱা 2019 বিত্তীয় বৰ্ষত আমি এনেধৰণৰ আন্দোলন কাৰ্যসূচী লৈছিলোঁ। সেই সময়ত আমাৰ PND বিভাগৰ কমিশ্যনাৰ আৰু আমাৰ সাংগঠনিক দিশৰ ফালৰ পৰা এটা মাইনুট হৈছিল। তাতে আমাক স্পষ্টভাৱে মানে তেনেধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যে আমাক কি দিব, EPF দিব, দৰমহা বঢ়াই দিব, বছৰি 10% ইনক্ৰিমেণ্ট দিব। সেইখিনি আজিলৈকে কাৰ্যকৰী হোৱা নাই। আৰু যোৱা সোণোৱাল চৰকাৰৰ শেষৰখন মানে বাজেট অধিৱেশনত আমাৰ 60 বছৰৰ কাৰণে চাকৰি নিশ্চিতকৰণৰ এটা প্ৰস্তাৱ লৈছিল, কেবিনেটত পাছ হৈছিল বুলি আমি পেপাৰে পত্ৰিকাই পাইছোঁ, কিন্তু আজিলৈকে এইবিলাক কাৰ্যকৰী হোৱা নাই। সেইবাবে আমাৰ সাংগঠনিক মানে ৰাজ্যিক কমিটিৰ ফালৰ পৰা আহ্বান কৰা 1 ফেব্ৰুৱাৰীৰ পৰা আমি অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী চলাই আছোঁ। আমাৰ মূল দাবী আছে 6টা। ইয়াৰ ভিতৰত প্ৰথম দাবীটো হৈছে 60 বছৰলৈকে আমাৰ চাকৰি সুনিশ্চিত কৰা, সমবেতন পোৱা, তাৰপৰি অন্যান্য মানে ৰেগুলাৰ কৰ্মচাৰীবিলাকে যি ধৰণৰ মানে সা সুবিধা পায় সেই সুবিধাবিলাক আমাকো দিব লাগে। আৰু যিবিলাক আমাৰ পঞ্চায়ত বিভাগত যিবিলাক পদ খালী হয়, এই পদবিলাকত যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত আমাক নিযুক্ত কৰিব লাগে। আৰু বিশেষকৈ আমাৰ এই দাবীসমূহ আমাৰ দক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে বিশেষভাৱে দৃষ্টিগোচৰ কৰি এই ক্ষেত্ৰত হস্তক্ষেপ লয়, সেইখিনি দাবী লৈ আমি ইয়াত কাৰ্যসূচী চলাই আছোঁ। ধন্যবাদ। 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ বাবে আৰক্ষীৰ ব্যৱস্থা কৰা, সমকামৰ বাবে সমবেতন নীতি, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান, বিভাগত খালী থকা পদসমূহতো অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি পুনৰ পৰীক্ষা পাতি নিযুক্তি প্ৰদানৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই দাবীসমূহ পূৰণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে হস্তক্ষেপ প্ৰদান কৰিবলৈ দাবী জনায়। মই আফতাব হুছেইন, এই মহামায়া ডেভেলপমেণ্ট ব্লক। আজি আমি 1 ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম PND কণ্ট্ৰেকচুৱেল কৰ্মীসকলে আমি অবিৰত কৰ্মবিৰতি পালন কৰি আছোঁ। যিহেতু আমি 2008-09 বিত্তীয় বৰ্ষৰ পৰা আমি এই কৰ্মত যোগদান কৰিছোঁ, যদিও চৰকাৰে বাৰম্পতি আমাক আশাৰ ৰেঙনি দেখাই আছে, কিন্তু আজিলৈকে আমাৰ কোনো সুফল আমি পোৱা নাই। আমাৰ এতিয়ালৈকে আমাৰ বয়সৰ ঊৰ্ধ্বতম সীমা চেৰাই গৈছে, আমি ক'তনো এপ্লাই কৰিব পৰা নাই। সেই হেতুকে আমি 1 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমৰ পঞ্চায়ত তথা উন্নয়ন খণ্ডৰ কৰ্মচাৰী PND কৰ্মচাৰীসকলে আমি কৰ্মবিৰতি পালন কৰি আছোঁ। যেতিয়ালৈকে চৰকাৰে আমাক এই কৰ্মবিৰতিৰ আমাৰ দাবীসমূহ পালন নকৰে, তেতিয়ালৈকে আমি কৰ্মবিৰতি পালন কৰি যাম। অতি দুখ পৰিতাপৰ বিষয় যে আমি ৰ'দ বৰষুণ নেওচি আমাৰ কৰ্মচাৰীসকলে সকলো ধৰণৰ পঞ্চায়তৰ কাম ৰ'দে বৰষুণে দিনে নিশাই কৰি আছে। তথাপিও চৰকাৰে আমাক বাৰেপতি আমাক আশ্বাস প্ৰদান কৰি আছে, কিন্তু আজিলৈকে আমাৰ এই চাকৰি সুনিশ্চিত কৰা নাই, আমাৰ দাবীসমূহ পূৰণ কৰা নাই। সেই হেতুকে আমি 1 ফেব্ৰুৱাৰীৰ পৰা এই কৰ্মবিৰতি পালন কৰি আছোঁ। যেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতি দাবীসমূহ আমাৰ মানি নলয়, তেতিয়ালৈকে আমি চৰকাৰৰ
চৰকাৰক দৃষ্টিগোচৰ কৰিম আৰু এই চৰকাৰক এই মানে কৰ্মবিৰতি আমি পালন কৰিয়ে যাম। ইয়াতে যদি আমাক চৰকাৰে আমাৰ চাকৰিৰ পৰা নিলম্বিত কৰে, কিবা টাৰ্মিনেটো কৰে, আমাৰ কোনো হেৰি নাই, আমি এই কাৰ্যসূচী পালন কৰিয়ে যাম। এক প্ৰকাৰ ক'বলৈ গ'লে চৰকাৰে আপোনালোক প্ৰতাৰণা কৰি আছে। চৰকাৰে বাৰেপতি আমাক সেনেকৈ কৰি আছিল যে যোৱা বছৰো কৈছিলে যে আপোনালোকৰ কেবিনেটত হেৰি হৈছে, এতিয়ালৈকে আমি তাৰ কোনো সুফল পোৱা নাই। সেই হেতুকে আমি এই বছৰ এইবেলি নতুনকৈ আকৌ 1 ফেব্ৰুৱাৰীৰ পৰা আমি এই কৰ্মবিৰতি পালন কৰি আছোঁ আৰু পালন কৰিয়ে যাম বুলি ভাবিছোঁ। যেতিয়ালৈকে দাবীসমূহ মানি নলয়, তেতিয়ালৈকে পূৰণ নকৰে, তেতিয়ালৈকে আমি এই কৰ্মবিৰতি পালন কৰিয়ে যাম। নমস্কাৰ, আমি মহামায়া উন্নয়ন খণ্ডৰ তৰফৰ পৰা আমি তেনেকৈ ধৰ্ণা কাৰ্যসূচী পালন কৰি আছোঁ। যিমান দিনলৈকে আমাৰ চৰকাৰে আমাৰ এই দাবীসমূহ মানি নলয়, আমি অনাগত দিনতো এনেকেই কৰ্মবিৰতি পালন চলাই যাম। কেইদিনৰ পৰা কৰ্মবিৰতি কৰি আছে? যোৱা 1 তাৰিখৰ পৰা। বিলাসীপাৰাৰ পৰা আব্দুল ছালামৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।